নমস্কাৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰিপজিচনৰ ব্যৱহাৰৰ বিষয়ে যিকেইটা প্ৰিপজিচন প্ৰাইমাৰী লেভেলতে হোক বা সেকেন্ডাৰী লেভেলতে হোক এই প্ৰিপজিচন কেইটা পৰীক্ষা সময়ত আহি থকা দেখা যায় ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম সমূহতো এনে ধৰণৰ প্ৰিপজিচন আহি থকা দেখা যায় এই প্ৰিপজিচন বহুৱাৰ ক্ষেত্ৰত আমাৰ কি হয় বহুতো সময়ত আমাৰ খেলিমেলি লাগি যায় কোন ঠাইত কেতিয়া কি প্ৰিপজিচন হয় ক'ত কেতিয়া কোনটো প্ৰিপজিচন বহে আমাৰ খেলিমেলি লাগে তেন ধৰণৰ কেইটামান আজি প্ৰিপজিচনৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম সেই প্ৰিপজিচন কেইটা হল অন অভাৰ এবভ আন্ডাৰ বিলো বিনিথ ডাউন আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে এই প্ৰিপজিচন সমূহ এই প্ৰিপজিচন কেইটা কেতিয়াবা এডভাৰ্ব হিচাপে ব্যৱহাৰ হয় আৰু কেতিয়াবা কিছুমান প্ৰিপজিচন এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰা হয় আজিৰ এই ওয়ার্ড কেইটা আমি কিন্তু প্ৰিপজিচন হিচাপে ব্যৱহাৰ কৰিম তো অন অভাৰ এবভ এই তিনিটা ওয়ার্ডৰ মিনিং হৈছে ওপৰত আন্ডাৰ বিলো বিনিথ ডাউন এই কেইটা ওয়ার্ডৰ মিনিং হৈছে তলত এতিয়া আমি ওপৰত কেতিয়া আমি অন ব্যৱহাৰ কৰিম কেতিয়া অভাৰ ব্যৱহাৰ কৰিম কেতিয়া এবভ ব্যৱহাৰ কৰিম আৰু তলত বুজাবলৈ কেতিয়া আন্ডাৰ ব্যৱহাৰ কৰিম কেতিয়া বিলো ব্যৱহাৰ কৰিম কেতিয়া বিনিথ ব্যৱহাৰ কৰিম আৰু কেতিয়া ডাউন ব্যৱহাৰ কৰিম সেই বিষয়ে আমি ছবিৰ সহায়ত বুজি লম এতিয়া ছবিখনত আমি পাইছো যে এটা বাকচ তলত এখন টেবুলৰ ওপৰত এটা বাকচ আছে আৰু টেবুলৰ তলতে কি আছে এখন কিতাপ আছে টেবুলৰ বাকচৰ ওপৰত এখন ফেন আছে আকৌ সাইডত ওপৰত কি আছে এটা বাল্ব আছে আৰু টেবুলখনৰ তলতে এটা ফুটবল আছে আনটো চিত্ৰত আমি পাইছো যে এডাল গছৰ ছবি গছৰ ওপৰে চৰাই এটা উৰি গৈ আছে আৰু তলত এখন চেয়াৰ আছে এতিয়া আমি প্ৰথমতে চাম যে বাকচ এটা টেবুলখনৰ ওপৰত আছে ইয়াত এই ক্ষেত্ৰত কি আছে বাকচটো টেবুলখনৰ ওপৰত লাগি আছে যেতিয়া কোনো এটা বস্তু অইন কোনো এটা বস্তুৰ ওপৰত সংলগ্ন হৈ থাকে তেতিয়া কি ব্যৱহাৰ কৰা হয় তাত অন ব্যৱহাৰ কৰা হয় অৰ্থাৎ কলমটো মোৰ হাতৰ তলুৱাৰ ওপৰত আছে দা পেন ইজ অন মাই পাম অৰ্থাৎ সংলগ্ন হৈ থাকাৰ কাৰণে কি হ'ব ইয়াত আমি অন ব্যৱহাৰ কৰিম ঠিক তেনেকুৱাকৈ বাকচটো টেবুলৰ ওপৰত আছে মানে দা বক্স ইজ অন দা টেবুল আমি কি ব্যৱহাৰ কৰিম ইয়াত অন ব্যৱহাৰ কৰিম যেহেতু বাকচটো টেবুলখনত লাগি আছে স্পৰ্শ কৰি আছে গতিকে আমি ইয়াত কি ব্যৱহাৰ কৰিম অন ব্যৱহাৰ কৰিম দা বক্স ইজ অন দা টেবুল তাৰ পিছত আমি দেখিছো যে বাকচ আৰু টেবুলৰ ওপৰত এখন ফেন আছে কিন্তু ফেনখন কি হৈ আছে লাগি থকা নাই এটা স্পেস আছে দুটা বস্তুৰ মাজত এটা কি আছে স্পেস আছে আৰু ই টেবুলখন আৰু বাকচটোৰ একেবাৰে উলম্বভাৱে ওপৰত আছে ফেনখন উলম্বভাৱে ওপৰত আছে যেতিয়া কোনো এটা বস্তু অইন কোনো এটা বস্তুৰ ওপৰত উলম্বভাৱে একেবাৰে পোন হৈ ওপৰত থাকে হি গতিশীল অৱস্থাতে হওক বা স্থিৰ অৱস্থাতে হওক তেতিয়া হলে কি ব্যৱহাৰ কৰা হয় তেনে ক্ষেত্ৰত অভাৰ ব্যৱহাৰ কৰা হয় দা ফেন ইজ অভাৰ দা বক্স or the fan is over the table তাৰ পিছত আমি দেখিছো বাল্বটো টেবুলখনৰ ওপৰত আছে কিন্তু বাল্বটো একেবাৰে উলম্বভাৱে নাই বাল্বটো কি নাই ভাৰ্টিকেলি টেবুলখনৰ ওপৰত নাই টেবুলখনৰ লেভেলৰ ওপৰত আছে যিটো টেবুলৰ লেভেল এই লেভেলটোৰ ওপৰত আছে অৰ্থাৎ টেবুলখনৰ পৰা এনেকৈ আছে গতিকে এই ক্ষেত্ৰত যেহেতু একেবাৰে উলম্বভাৱে যেহেতু টেবুলখনৰ ওপৰতে বাল্বটো নাই গতিকে এই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম এবভ ব্যৱহাৰ কৰিম যেতিয়া কোনো এটা বস্তু অইন কোনো এটা বস্তুৰ ওপৰত থাকে আৰু যদি দুটা বস্তুৰ মাজত গ্যাপ থাকে আৰু বস্তুটো যদি কি নহয় যে একেবাৰে উলম্ব হৈ নাথাকি অলপ যদি বেলেগত থাকে লেভেলৰ ওপৰত থকা যদি বুজায় তেতিয়া হলে তাত সদায় এবভ ব্যৱহাৰ কৰা হয় আনহাতে অইন এটা দৃশ্যত আমি দেখিছো যে গছডালৰ ওপৰত চৰাই এটা উৰি গৈ আছে ইয়াত কিন্তু চৰাইটো গতিশীল অৱস্থাত আছে চৰাইটো গতিশীল অৱস্থাত মানে উৰি পাৰ হৈ গৈছে পাৰ হৈ যোৱাৰ ক্ষেত্ৰত কি হ'ব যেতিয়া কোনো এটা বস্তু কোনো অইন কোনো বস্তুৰ ওপৰত টাচ নকৰাকৈ যদি পাৰ হৈ যায় তেতিয়া হলে এই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম অভাৰ ব্যৱহাৰ কৰিম যদি মই শিলগুটি এটা ওয়ালখনৰ ওপৰেৰে দলিয়াই দিছো বুলি যদি কওঁ তেতিয়া হলে সেই ক্ষেত্ৰটো কি হ'ব অভাৰ ব্যৱহাৰ কৰা হ'ব মেকুৰীটোৱে ওয়ালখনৰ ওপৰেৰে জপিয়াইছে দা ক্যাট জাম্পস অভাৰ দা ওয়াল এতিয়া আমি বুজি পালো যে অভাৰ কোড অন কোড আৰু এবভ কোড ব্যৱহাৰ কৰা হয় ঠিক তেনেকুৱাকৈ এই কেইটাৰ অপোজিট আন্ডাৰ বিলো বিনিথ আৰু ডাউন এতিয়া আমি অন যেনেকৈ কোনো এটা বস্তুৰ ওপৰত অইন এটা বস্তু লাগি থকা টাচ হৈ থকা বুজাবলৈ আমি অন ব্যৱহাৰ কৰো একেদৰে অনৰ অপোজিট বিনিথ অন প্ৰিপজিচনৰ অপোজিট হৈছে বিনিথ অৰ্থাৎ অন যেনেকৈ কোনো এটা বস্তুৰ ওপৰত আন এটা বস্তু লাগি থকা বিনিথ
তেনেকুৱাকৈ এটা বস্তুৰ তলত আন এটা বস্তু লাগি থকা অৰ্থাৎ আমি যদি বাকচটোৰ তলত এখন কাগজ পাৰি দিওঁ পেপাৰ এখন পাৰি দিওঁ তেতিয়াহ'লে কি হ'ব দ্য পেপাৰ ইজ বিনিথ দ্য বক্স বা দ্য টেবুল ইজ বিনিথ দ্য বক্স কাৰণ টেবুলখন বাকচটোত লাগি আছে বা পেপাৰখন বাকচটোত লাগি আছে টাচ হৈ আছে স্পেচ নাই সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম লাগি থকাৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম বিনিথ ব্যৱহাৰ কৰিম অৰ্থাৎ দ্য টেবুল ইজ বিনিথ দ্য বক্স তাৰ পিছত আমি চাইছো যেনেকৈ অভাৰ যে কোনো এটা বস্তুৰ ওপৰত অইন কোনো এটা বস্তু আছে দুটা বস্তুৰ মাজত স্পেচ আছে আৰু বস্তুটোৰ একেবাৰে উলম্বভাৱে আছে আৰু বস্তুটো স্থিৰ অৱস্থাতে থাকক বা গতিশীল অৱস্থাত আমি চৰাইটো যেনেকৈ গছৰ ওপৰে উৰি যোৱা দেখা পাইছো কিন্তু ফেনখন ওপৰত স্থিৰ অৱস্থাত আছে থাকিলেও কি হয় যদি স্পেচ থাকে তেতিয়া আমি অভাৰ ব্যৱহাৰ কৰোঁ এই অভাৰ যেনেকৈ ব্যৱহাৰ কৰোঁ অভাৰৰ অপজিট ৱৰ্ড হৈছে আন্ডাৰ অৰ্থাৎ অভাৰ যেনেকৈ একেবাৰে লম্বভাৱে ওপৰত থাকাটোক অভাৰ কওঁ আমি স্পেচ থাকিলে ঠিক তেনেকুৱাকৈ যদি লম্বভাৱে যদি তলত থাকে বস্তুটো যদি একেবাৰে কি থাকে স্পেচ যদি নাই তলত যদি থাকে তেতিয়াহ'লে আমি তাত কি ব্যৱহাৰ কৰোঁ আন্ডাৰ ব্যৱহাৰ কৰোঁ অৰ্থাৎ কি হ'ব কিতাপখন টেবুলৰ তলত আছে মানে কিতাপৰ টেবুলৰ মাজত স্পেচ আছে দুটা বস্তু টাচ হৈ থকা নাই গতিকে আমি কি ব্যৱহাৰ কৰিম ইয়াত আন্ডাৰ ব্যৱহাৰ কৰিম অৰ্থাৎ দ্য বুক ইজ আন্ডাৰ দ্য টেবুল তাৰ পিছত আমি যেনেকৈ এবভ পাইছিলোঁ এবভ মানে কি যে বস্তুটোৰ একেবাৰে উলম্বভাৱে ওপৰত নাই কিন্তু তাৰ লেভেলৰ ওপৰত আছে ঠিক তেনেকুৱাকৈ যদি কোনো বস্তু লেভেলৰ তলত থাকে অৰ্থাৎ বস্তুটোৰ তলত যেনেকৈ ইয়াতে যেনেকৈ টেবুলৰ তলত কিতাপখন আছিল ইয়াত কিন্তু বলটো টেবুলখনৰ ডাইৰেক্ট তলত নাই ই মানে লেভেলৰ টেবুলৰ যিটো লেভেল আছে সেই লেভেলটোৰ তলত আছে টেবুলখনৰ যিটো লেভেল আছে এই লেভেলৰ তলত কিন্তু আছে এই ক্ষেত্ৰত আমি সদায় কি ব্যৱহাৰ কৰিম বিলো ব্যৱহাৰ কৰিম যদি লাইন লেভেল যদি বুজায় তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিম বিলো ব্যৱহাৰ কৰিম দ্য বল ইজ বিলো দ্য টেবুল ঠিক তেনেকুৱাকৈ কাষৰ চিত্ৰখনতো যে গছজোপাৰ তলত ওপৰত যেনেকৈ চৰাইটো উৰি গৈ আছিল বা ওপৰতে আছিল একেবাৰে ওপৰত ঠিক তেনেকুৱাকৈ গছডালৰ তলত এখন চেয়াৰ আছে এই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম চেয়াৰখন আৰু গছডালৰ মাজত গ্যাপ আছে দুটা টাচ হৈ থকা নাই ইয়াত কি ব্যৱহাৰ কৰা হ'ব এই ক্ষেত্ৰত গছডালৰ তলত চেয়াৰখন আছে এই ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হ'ব আন্ডাৰ ব্যৱহাৰ কৰা হ'ব দ্য চেয়াৰ ইজ আন্ডাৰ দ্য ট্ৰি নেক্সট আপ আৰু ডাউন আপে কি বুজায় যে ওপৰলৈ অৰ্থাৎ মোচন থকা হ'ব লাগিব যদি বান্দৰ এটাই এডাল গছৰ ওপৰলৈ বগাই যায় তেতিয়াহ'লে কি হ'ব এই ক্ষেত্ৰত ক্লাইম্বিং আপ হ'ব অৰ্থাৎ আপ বুলি কওঁতে কি হ'ব লাগিব মোচন থাকিব লাগিব আৰু ঊৰ্ধ্বমুখী হ'ব লাগিব ওপৰ ফালে গতি কৰা বুজাব ঠিক তেনেকৈ ডাউন বুলি ক'লে তলফালে গতি কৰা বুজাব তলফালে যদি গতি কৰা বুজায় মোচন থকা বুজায় তেতিয়াহ'লে এইটো ডাউন ব্যৱহাৰ কৰা হয় আৰু ঊৰ্ধ্বমুখী বা ওপৰ ফালে যদি গতি কৰা বুজায় তেতিয়াহ'লে আপ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে এটা বান্দৰ গছৰ ওপৰত বগাই আছে তেতিয়া সেই ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হ'ব এই মাংকি ইজ ক্লাইম্বিং আপ দ্য ট্ৰি কাৰণ গছডালৰ ওপৰ ফালে বগাই আছে আকৌ মানুহ এজনে চিৰিৰে তললৈ নামি আহি আছে তেতিয়া কি ব্যৱহাৰ কৰা হ'ব দ্য মেন ইজ কামিং ডাউন দ্য ষ্টেয়াৰ্ছ অৰ্থাৎ আপ হ'লে সদায় ঊৰ্ধ্বমুখী আৰু ডাউন হ'লে নিম্নমুখী গতি থাকিব লাগিব গতি থাকিলেহে তেতিয়া ডাউন ব্যৱহাৰ কৰা হ'ব ওপৰলৈ গতি থাকিলেহে গতি কৰা বুজালেহে আপ ব্যৱহাৰ কৰা হ'ব এতিয়া আমি এই উদাহৰণকেইটা কেইটামান বাক্যৰ সহায়ত আমি লিখি ল'ম উদাহৰণকেইটাত আমি পাম যে 1 নম্বৰ দেয়াৰ ইজ এ ব্ৰিজ ডেছ দ্য ৰিভাৰ নদীখনৰ ওপৰত এখন দলং আছে ইয়াত কি হ'ব নদীৰ ওপৰত এখন দলং আছে মানে নদী আৰু নদীৰ পানী আৰু দলংখনৰ মাজত স্পেচ আছে আৰু ই মানে কি হোৱা নাই টাচ হৈ থকা নাই গতিকে ইয়াত কি হ'ব অভাৰ ব্যৱহাৰ কৰা হ'ব ইয়াত কি ব্যৱহাৰ কৰা হ'ব অভাৰ দেয়াৰ ইজ এ ব্ৰিজ অভাৰ দ্য ৰিভাৰ নেক্সট দ্য কেট ইজ হাইডিং ডেছ দ্য সোফা মেকুৰীটোৱে সোফাৰ তলত লুকাইছে মানে সোফাখনৰ তলত মেকুৰীটো লুকাইছে মেকুৰী আৰু সোফাৰ মাজত কি আছে গ্যাপ আছে দুটা বস্তু টাচ হৈ থকা নাই আৰু সোফাখনৰ একেবাৰে তলত লুকুৱাৰ কাৰণে ইয়াত কি ব্যৱহাৰ কৰা হ'ব আন্ডাৰ ব্যৱহাৰ কৰা হ'ব দ্য কেট ইজ আন্ডাৰ দ্য সোফা নেক্সট দ্য মাংকি জাম্পছ ডেছ দ্য ৱাল বান্দৰটোৱে ৱালখনৰ ওপৰেৰে জঁপিয়াই পাৰ হৈ গৈছে অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰেৰে যদি কোনো এটা বস্তু পাৰ হৈ যোৱা বুজায় যদি টাচ নকৰাকৈ পাৰ হৈ যোৱা বুজায় তেতিয়াহ'লে তাত কি ব্যৱহাৰ কৰা হয় অভাৰ ব্যৱহাৰ কৰা দ্য মাংকি জাম্পছ অভাৰ দ্য ৱাল 4 নম্বৰ হি ফেল ডেছ ফ্ৰম দ্য ৰুফ তেওঁ ছালৰ পৰা বা তেওঁ মুধচৰ পৰা পৰি গৈছে এতিয়া মুধচৰ পৰা পৰি গৈছে মানে তলফালে যেতিয়া তললৈ নামি অহা তললৈ পৰি যোৱা বুজায় তেতিয়া কি ব্যৱহাৰ কৰা হয়
ডাউন ব্যৱহাৰ কৰা হয় হি ফেল ডাউন ফ্ৰম দা ৰুফ 5 নম্বৰ দা পেপাৰ ইজ ডেছ দা বক্স পেপাৰখন বাকচৰ তলত আছে মানে বাকচৰ তলত যদি লাগি থকা বুজায় তেতিয়া হলে আমি কি ব্যৱহাৰ কৰিব পাৰো যদি লাগি থকা বুজায় তেতিয়া আমি বিনিথ ব্যৱহাৰ কৰিব পাৰো বিনিথ আৰু দা পেপাৰ ইজ অন দা বক্সও হয় ইয়াতে আমি অনো ব্যৱহাৰ কৰিব দা পেপাৰ ইজ অন দা বক্স নেক্সট 6 নম্বৰ দেয়াৰ ইজ এ বুক ডেছ দা টেবুল মানে টেবুলৰ ওপৰত এখন কিতাপ আছে ইয়াত টেবুলখনৰ ওপৰত কিতাপখন লাগি আছে গতিকে ইয়াত অন ব্যৱহাৰ কৰা হ'ব 7 নম্বৰত পাম হিজ ফেমিলি ইজ ডেছ পভাৰ্টি লাইন মানে তেওঁৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল গতিকে ইয়াত কি হ'ব পভাৰ্টি লাইন যদি কোনো এটা লাইন বুজায় কোনো এটা যদি কি বুজায় মেজাৰমেন্ট যদি বুজায় তেতিয়া হলে এই ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় বিলো ব্যৱহাৰ কৰা বিলো হিজ ফেমিলি ইজ বিলো পভাৰ্টি লাইন নেক্সট 8 নম্বৰত পাম দা ম্যান কেম ডেছ দা ষ্টেয়াৰ্স টু মিট আস মানুহজনে আমাক লগ কৰাৰ কাৰণে চিৰিৰে তললৈ নামি আহিছিল ইয়াত তলফালে নামি অহা অৰ্থাৎ মোচন বুজাইছে ইয়াত কি হৈছে তলফালে নামি আহিছে তললৈ বুজাইছে সেই কাৰণে ইয়াত কি হ'ব ডাউন ব্যৱহাৰ কৰা হ'ব দা ম্যান কেম ডাউন দা ষ্টেয়াৰ্স টু মিট আস নেক্সট 9 নম্বৰত পাম দা মাংকি ইজ ক্লাইম্বিং ডেছ দা ট্ৰি বান্দৰটোৱে গছডালৰ ওপৰলৈ বগাই আছে যে ওপৰফালে যেহেতু বগোৱা বুলি কৈছে ওপৰফালে গতি কৰা বুজাইছে সেই কাৰণে ইয়াত কি হৈছে কি ব্যৱহাৰ কৰা হ'ব আপ ব্যৱহাৰ কৰা হ'ব দা মাংকি ইজ ক্লাইম্বিং আপ দা ট্ৰি আজিৰ ভিডিওটো কেনে পালে আপোনালোকে কমেন্ট বক্সত গৈ জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ষ্টাডি দৰ্পণ চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ৰাখিব ধন্যবাদ জয় আই অসম